নমস্কাৰ ডিমো নিউজৰ সমুদ্ৰভাগক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰীমা আলি আই লিগাং মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বালিগাঁও আৰু ধেমাজিৰ উত্তৰ উৰিয়ামগুৰি অঞ্চলত কিদৰে মিচিং লোকসকলে পালন কৰিলে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন আলি আই লিগাং মিচিংসকলৰ এক জনপ্ৰিয় কৃষিভিত্তিক উৎসৱ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় প্ৰথম অৱস্থাত ফাগুন চ'ত বা বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল যদিও আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰটোত ইয়াক পালন কৰি অহা হৈছে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে সমূহীয়াভাৱে ভোজ ভাত খাই নানান নৃত্য গীতেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহব আৰু তেতিয়াই শস্যৰ উৎপাদন নহব সেই নৃত্য গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰাটো মিচিংসকলৰ এক পৰম্পৰাৰ অংশ মিচিং জনগোষ্ঠীৰ এই আলি আই লিগাং উৎসৱটো সমগ্ৰ অসমতে আয়োজন কৰা হৈছে কৃষিৰ লগত জড়িত এই আলি আই লিগাং উৎসৱ ভাগি শিৱসাগৰৰ আজি নাজিৰা বালি মিচিং গাঁৱত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আলি আই লিগাং কিয়নো ইয়াত কেৱল মিচিং জনগোষ্ঠীৰ লোকসকলে এই উৎসৱ আয়োজন কৰা নাই ইয়াত অসমীয়া লোকসকলেও একত্ৰিত হৈ উলহ মালহ আৰু মিলা প্ৰীতিৰ বান্ধোন জীয়াই ৰখাৰ মানসেৰে সকলোৱে সুন্দৰকৈ এই উৎসৱটো আয়োজন কৰিছে গাঁওখনৰ সৰু ল'ৰা ছোৱালীসকলৰ মাজত সাহিত্যৰ ভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে জনগোষ্ঠীয় নৃত্য গীতৰো প্ৰদৰ্শন কৰে আনহাতে ধেমাজিতো উদযাপন কৰা হৈছে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লিগাং ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোত অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যজুৰি পালন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আই লিগাং তাৰ সমান্তৰালভাৱে ধেমাজি জিলা গোগামুখ উত্তৰ উৰিয়ামগুৰিত পৰম্পৰা অনুসৰি অতি উলহ মালহেৰে মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰিছে এই উৎসৱ আলি গাঁৱতো আমাৰ ধৰক এতিয়া আমাৰ পৰাপং ব্যৱহাৰ কৰা হয় তাৰপিছত পুৰাং বুলি কয় তৰাপাতৰ মানে বান্ধি পিনি বইল কৰি পিনি ৰাইজক মানে মাছ মাংস গোটেইটো সেই পিনি খুৱায় এতিয়া লিগাং বুলি ক'লে আপোনালোকক কি বুলি বুজাম আমাৰ মিচিং জনসাধাৰণৰ যিটো এটা পৰম্পৰা ঐতিহ্য যিটো আমাৰ জাতীয় এটা সংস্কৃতি আছে এই সংস্কৃতি তাহানি দিনৰ পৰা আমাৰ যিখিনি পূৰ্বপুৰুষে কৰি আহিছে এই পূৰ্বপুৰুষে কৰি অহা কাৰ্যখিনি আমি আজিৰ প্ৰজন্মই যৎপৰোনাস্তি কৰিবলৈ আমি চেষ্টা চলাইছোঁ তাতে দুই এটা ভুল ত্ৰুটি থাকিব পাৰে থকাটো স্বাভাৱিক যিহেতুকে আমাৰ তাহানিৰ যিবিলাক সংস্কৃতি এই সংস্কৃতিবিলাক আমি ধৰি ৰখাত কিছু আমাৰ অসুবিধাও বহুতো সৃষ্টি নোহোৱাও নহয় হৈ গৈছে ইতিমধ্যে আমি যিখিনি পাৰিছোঁ সেইখিনি আমি বৰ্তমানলৈকে কৰিবলৈ চেষ্টা কৰিছোঁ নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্ত ধেমাজিৰ পৰা হিৰেণ বৰুৱা ডিমো নিউজ 24/7